ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনৰ বিশেষ ঘোষণা, অহা 9 জুলাইৰ পৰা 23 জুলাইলৈ সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ থাকিব। লগতে অস্থায়ী দোকান পোহাৰো বন্ধ থাকিব। লগতে পূৰ্বতে জাননী কৰা মতে সান্ধ্য আইন আগৰ দৰে বাহাল থাকিব আৰু এই আইন ভংগ কৰাজন আইনমতে দণ্ডনীয় হ'ব। মানকাছৰৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম।